মই সত্যজিৎ কাৰ্ডং শোণিতপুৰ পলিটেকনিকৰ সাধাৰণ সম্পাদক মোৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ এটাই অনুৰোধ যে এই আমাৰ শিক্ষকসকলৰ যি দাবী এই দাবী অনতিপলমে মানি ল'ব লাগে অন্যথা আজিৰ পৰা যি আমি শ্ৰেণী বৰ্জন কাৰ্যসূচী হাতত লৈছোঁ এয়া অব্যাহত থাকিব। নমস্কাৰ, মই শোণিতপুৰ পলিটেকনিকৰ সাংস্কৃতিক বিভাগৰ সম্পাদক। মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰোঁ যে আমাৰ শিক্ষকসকলৰ যি দাবী আছে সেইবোৰ অতি শীঘ্ৰে পূৰ্ণ কৰক, নহ'লে আমি এই কাৰ্যসূচী আগলৈ আগুৱাই নিম। ধন্যবাদ। যোৱা 26 আগষ্টৰ পৰা আমাৰ শিক্ষাগুৰুসকলে 11খন নতুন পলিটেকনিকৰ শিক্ষাগুৰুসকলে যি কৰ্মবিৰতি পালন কৰিছে, যি তেওঁলোকে প্ৰাপ্য ধন আজি 2017 চনৰ পৰা আজিৰ তাৰিখলৈকে তেওঁলোকে যি নিষ্ঠাৰে সততাৰে কাম কৰি আহিছে, তাৰ ফলত আজিলৈকে তেওঁলোকে প্ৰাপ্য ধন সুচাৰুৰূপে পোৱা নাই। এই কথা শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আমি জনাই দিব বিচাৰোঁ যে তেওঁলোকে প্ৰাপ্য ধন নোপোৱাৰ বাবে আজি তেওঁলোকে কৰ্মবিৰতি লৈছে। তাৰ ফলত আমি আজি শ্ৰেণীকোঠা বৰ্জন কৰিব লগা হৈছে। আজি আমি শ্ৰেণীকোঠাত পাঠদান কৰিব পৰা নাই। আমিতো আমাৰ যি নামভৰ্তিৰ মাচুল সেয়াটো আমি সময়মতে দিছোঁ, সেইমতে তেওঁলোকে শিক্ষাগুৰুসকলক প্ৰাপ্য ধন কিয় সময়মতে নিদিয়ে? সেইমতে তেওঁলোকে আমাৰ যি লাগতিয়াল সামগ্ৰী, যি লাগতিয়াল বস্তু তেওঁলোকে সময়মতে আমাক কিয় নিদিয়ে? আজি আমি যোৱাকালিৰ পৰা আজিলৈকে আজি দুদিন ধৰি আমি শ্ৰেণী বৰ্জন কৰিছোঁ আৰু শিক্ষাগুৰুসকলে যেতিয়ালৈকে এই কৰ্মবিৰতি পালন কৰি ৰাখে আমি তেতিয়ালৈকে শ্ৰেণী বৰ্জন আমি সততাৰে পালন কৰি যাম। শিক্ষাগুৰুসকলৰ যেতিয়ালৈকে প্ৰাপ্য ধন নাপায় শিক্ষাগুৰুসকলে তেতিয়ালৈকে আমি শ্ৰেণী বৰ্জনেই কৰিম, কাৰণ তেওঁলোকৰ সততাৰ কষ্টৰ ধন আৰু তেওঁলোকে আমাক যিমান যি দিব বিচাৰিছে আমিও সেইমতে পাইছোঁ। তেওঁলোকে আমাক অতি সুন্দৰৰূপে শ্ৰেণীকোঠাত পাঠদান দিছে। তাৰ ফলত আজি তেওঁলোকক কিয় এনেদৰে বঞ্চিত কৰিছে শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ এটা প্ৰশ্নবোধক ডাঙৰ। অতি সোনকালে যাতে তেওঁলোকে এই প্ৰাপ্য ধনসমূহ দিয়ে তাৰে আমি আশা ৰাখিলোঁ, নহ'লে শ্ৰেণী বৰ্জন হ'ব। ইয়াতকৈ হুংকাৰ প্ৰতিবাদ তাৰিখৰ পৰা অসমৰ যি 11খন পলিটেকনিক তেওঁলোকে যি পলিটেকনিকৰ শিক্ষাগুৰুসকলে যি কৰ্মবিৰতি হাতত লৈছে, সেই ফলত আমি কালি 9টা বজাৰ পৰা গোটেই দিনটো আমাৰো শ্ৰেণীকোঠা বৰ্জন হৈছে আৰু আজিও আমাৰ কোনো ধৰণৰ শ্ৰেণীকোঠাত আমি ক্লাছ কৰিব পৰা নাই। সেয়ে আমি অনুৰোধ জনাওঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াক তেওঁ উচিত ব্যৱস্থা লয় আৰু আমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰে আৰু লগতে শিক্ষাগুৰুসকলৰ যি দাবী সেয়া মানি লয়। নহ'লে এনেদৰে থাকিলে আমাৰ কিয়নো শিক্ষাগুৰুসকলে এখন দেশৰ ভৱিষ্যত গঢ়ে আৰু যদি এনেদৰে আমাৰ তেওঁলোকৰ দাবী নামানি তেওঁলোকৰ কৰ্মবিৰতি হৈ থাকে তেতিয়া আমাৰো শ্ৰেণীকোঠা বৰ্জন হৈ থাকিব আৰু যেতিয়ালৈকে তেওঁলোকৰ দাবীখিনি মানি নোলোৱালৈকে তেওঁলোকে যি কৰ্মবিৰতি পালন কৰিব তেতিয়ালৈকে আমাৰ যি শ্ৰেণীকোঠা বৰ্জন কাৰ্যসূচী আমিও উঠাই নলওঁ। যিহেতু যোৱাকালি 26 তাৰিখৰ পৰা উইচ ইজ মানডে সিদিনাখনৰ পৰা মানে আমাৰ টিচাৰ্ছসকলে ষ্ট্ৰাইক কৰি আছে, ক্লাছ কৰা নাই এটাও ফাৰ্ষ্ট পিৰিয়ডৰ পৰা লাষ্টৰ পিৰিয়ডলৈকে। বিকজ ইয়াত মেক্সিমাম আমাৰ পাৰ্মানেণ্ট টিচাৰ্ছ নাই, চ' চবেই মানে ক্লাছ কৰা নাই নে প্ৰটেষ্ট কৰি আছে আৰু যাৰ কাৰণে আমাৰো ক্লাছবিলাক হোৱা নাই। এণ্ড সেইটো আমাৰ কাৰণে প্ৰব্লেম হ'ব, বিকজ ক্লাছ নহ'লে আমাৰ ফিউচাৰ ডাৰ্ক হ'ব, আমাৰ ছেমিষ্টাৰ এক্সামছবিলাক ক্লিয়াৰ নহ'ব, ভাল নহ'ব। এণ্ড লাইক ছাৰহঁতৰ মানে লাষ্ট আই থিংক 2017 পৰা ছাৰহঁতে যিটো প্ৰব্লেম ফেচ কৰি আহিছে তথাপিও ছাৰহঁতে আমাক একো ফিল হ'ব দিয়া নাই, একো প্ৰব্লেম আমাক ফেচ কৰিব দিয়া নাই। লাষ্ট 2017 পৰা ছাৰহঁতে আমাক ইমান ভালকৈ পঢ়াইছে, একো প্ৰব্লেম ফেচ নকৰাকৈ। ছাৰহঁতে হ'লেও তাহাঁতৰ লাইফত যদিও ছাৰহঁতে প্ৰব্লেম ফেচ কৰিছে হ'লেও আমাক এটা প্ৰব্লেম ফেচ কৰিব দিয়া নাই, আমাক তেনেকৈ ভালকৈ পঢ়াই শুনাই আজিলৈকে আৰু ষ্টুডেণ্টছবিলাকৰ ৰিজাল্ট ভালো কৰাইছে। মই শিক্ষক মন্ত্ৰীক জাষ্ট এটাই ৰিকুৱেষ্ট কৰিম যে ছাৰহঁতৰ কুছ বি দাবী আছে সেইবিলাক ছাৰহঁতৰ লাইক কুছ বি ডিমাণ্ড আছে সেইটো ফুলফিল কৰি দিয়ক আৰু মানে, কাৰণ আমাৰো ভাল লগা নাই ছাৰহঁতক এনেকৈ কৰি, যিহেতু ছাৰহঁতে আমাক ইমান আগৰ পৰা ইমান ভালকৈ পঢ়াই শুনাই আহিছে আৰু এতিয়া ছাৰহঁতক এনেকৈ কৰিব নাপায় একচুৱেলি ক'বলৈ গ'লে। চ' প্লিজ যি বি ডিমাণ্ড আছে ছাৰহঁতৰ চব ফুলফিল কৰি দিয়ক, ইমানেই কম আৰু মই। আকৌ যদি যাব লাগে শৰাই ঘাটৰ